সাহস বাঢ়িছে অসম চৰকাৰৰ সকলোতে অসমক প্ৰতিষ্ঠা কৰাৰ সকলোতে অসমখনক চৰ্চাৰ পাত্ৰ কৰি তোলাৰ বাবে হেঁপাহ জাগিছে অসম চৰকাৰৰ হয় আপুনি ঠিকই শুনিছে 6 ঘণ্টাৰ পথ 20 মিনিটত অতিক্ৰম কৰিব পৰাৰ দৰে দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো ৰেল ৰোড সুৰংগ নিৰ্মাণকে আদি কৰি আমাৰ অসমলৈ পপ ষ্টাৰ তথা লেটিন সংগীত সম্ৰাজ্ঞী চাকিৰাক লৈ আনিব পৰাকৈ সাহস ৰাখিছে অসম চৰকাৰে আনুষ্ঠানিক এটা তাৰিখ নিদিলেও চাকিৰাক অনা হ'ব অসমলৈ ইতিমধ্যে আৰম্ভ হৈছে কথা বতৰা দ্বিতীয়খন ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে যুঁজা চলাই থকা ডিব্ৰুগড়লৈ অনা হ'ব চাকিৰা পোষ্ট মেলনৰ কনচাৰ্টে গঢ়ি তোলা বিৰল অভিলেখৰ পিছত অসম চৰকাৰে চলিত বৰ্ষত অসমলৈ আনিব গানছ এণ্ড ৰ'জেছক সমান্তৰালকৈ আহিব পাৰে চাকিৰাও জানিব পৰা মতে অসম দ্ৰুতগতিত দেশৰ আগশাৰীৰ কনচাৰ্টৰ গন্তব্যস্থান হিচাপে গঢ় লৈ উঠিছে য'ত পৰৱৰ্তী 5 বছৰত অসম পৰ্যটন উন্নয়ন নিগম বুক মাই শ্ব' আৰু জনপ্ৰিয় ষ্ট্ৰেটেজি আৰু কনচাল্টিং ফাৰ্ম EI পাৰ্থেননৰ সহযোগত অসমত 700 কোটিৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা আছে পোষ্ট মেলনৰ কনচাৰ্টৰ পিছত দ্য আছাম ব্লুপ্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইনটু এ টুৰিজিম মাল্টিপ্লায়াৰ নামৰ এক প্ৰতিবেদনত অসমৰ অৰ্থনীতি পৰ্যটন কৰ্মসংস্থাপন আৰু সংস্কৃতিৰ ওপৰত লাইভ মনোৰঞ্জনৰ প্ৰভাৱ বিতংভাৱে দাঙি ধৰা হৈছে এই আটাইবোৰ ঘটনা পৰিঘটনাৰ জৰিয়তে এটা কথা নিশ্চিত যে আমাৰ অসমত কনচাৰ্ট পৰ্যটনৰ আৰম্ভণিয়ে আমাক ব্যৱসায়িক দিশতো যথেষ্ট সহায় কৰিব গতিকে অসম চৰকাৰৰ সাহস বৃদ্ধি পোৱাটো নিতান্তই জৰুৰী নহয়নে বাৰু চিত্ৰবন